নেমু দি দিছোঁ ইয়াত। হেল্ল' বন্ধু বান্ধৱীসকল, লিপিকা ৰেচিপি অসমীয়া পাকঘৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছিলোঁ। আজি আন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকলে চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চিকেন লেগ পিচ এই দুডোখৰ আমাৰ ছোৱালীজনীৰ কাৰণে লৈছোঁ। ইয়াত মছলা ইমান নাথাকিব, এইকেইটাত মছলা থাকিব। এয়া মই আদা নহৰুৰ পেষ্ট ল'লোঁ। তন্দুৰী মছলা, লাইটলি কালাৰ, নিমখ, হালধি লাইটলি অকণমান, জিৰা পাউডাৰ, গৰম মছলা, চামুচ চিকেন মছলা, চয়া চচ ইমানকণে দিছোঁ। এক চামুচ অইল, এক চামুচত থাকি অলপ বেছি দি দিছোঁ। এইখিনি মিক্স কৰিম। আমি ইয়াত মছলাখিনি মিক্স কৰিম। ভিতৰলৈকে সোমোৱাকৈ আপোনালোকে দেখিলে যে আদা নহৰু পিঁয়াজৰ নলি আৰু ধনিয়া কাটি থৈছোঁ, সেইখিনি এতিয়া কাৰণে নহয়, চাই থাকক, পাছত দেখিব। এতিয়া মই মাংসটো বহাম, কেনেকৈ বহাওঁ চাই থাকক। এইখিনি মছলাখিনি মিক্স কৰিলোঁ দেখিলে। এতিয়া মই পেনখন বহাম। তেল দি দিছোঁ। মাংসটো দি দিলোঁ দেখিলে। এটা লিপিকাৰ কাৰণে, এটা মোৰ কাৰণে, বাকী দুডোখৰ আমাৰ সৰু ছোৱালীৰ কাৰণে। আপোনালোকে চাগে ভাবে আমি কম কম মাংস কিয় বনাওঁ। আমি কম কম মাংস সেইটো কাৰণে বনাওঁ, আনক খুৱাবলৈতো কোনো নায়েই। আমি মানুহ দুটাহে, সেইটো কাৰণে কমকৈ বনাওঁ। আৰু যদি আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ সকলো পাওঁ, আমি পাছতে নিজে বনাই আনক খুৱাব পৰাটো কৰিম, আমাৰ কিটচেন ডাঙৰ কৰিম।
তেলটো সিফালে বেছি আছে, সেইটো কাৰণে এইফালৰ পিচটো সিফালে দি দিছোঁ। নেমু দিম এতিয়া। নেমুটো ইমান নালাগে বাৰু। নেমু দি দিছোঁ ইয়াত। চিকেনৰ নাম কোৱাই নাই, কি বনাইছোঁ চাই থাকক, ৱেইট কৰক অলপ। লুটিত অকণমান দি দিম, হৈ যাব। আকৌ এবাৰ লুটিয়াই দিওঁ, এইটো চাই চাওঁ কেনেকুৱা হৈছে। এতিয়া আৰু অকণমান নেমু দি দিছোঁ। এপিচ বাটাৰ কাটি পেলাই দি দিম, মিক্স কৰি পেলাই। এতিয়া যিখিনি আদা, নহৰু, পিঁয়াজৰ নলা, ধনিয়া পাত কাটি থৈছিলোঁ, সেইখিনি ইয়াৰ ওপৰত দি দিম। ধনিয়াটো অকণমান লাহেকৈ দিম, অকণমান এইখিনি গৰম হওক। এতিয়া ধনিয়াখিনি দি দিম। গোন্ধ ধুনীয়া আহিছে, আদা নহৰু গোটেইখিনি তেলৰ ওপৰত দি দিছোঁ যে, ধুনীয়া গোন্ধ আহিছে। গেছ বন্ধ কৰি দিলোঁ। চিকেনটোৰ নাম হ'ল গ্ৰিল লেমন চিকেন। ৰেডি হ'ল, এতিয়া আমি খাব লাগে। কেনেকুৱা হৈছে ভিতৰত দেখাই আছোঁ, টেষ্ট কৰিম এতিয়া আমি। টমেটো কেচাপ অকণ দি দিছোঁ। চাওক কিমান কোমল হৈছে। ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন নতুন ভিডিঅ' পাবলৈ। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে আমাৰো ভাল লাগে, যে নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আপোনালোকৰ মৰম চেনেহখিনি সদায় এনেকৈ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। আমাৰ ৰেচিপিবোৰ সদায় আমি নিজৰ ষ্টাইলত বনাওঁ, আনৰটো কপি নকৰোঁ। চাওক কেনেকুৱা হয়, বনাই খাই চাব। সদায় আমি অনলাইনত দেখা বা অনলাইনত চাই পেলাই বনাওঁ বা খাওঁ। নিজৰ ষ্টাইলত বনোৱাৰ পৰা মই যোনটো ষ্টাইলত বনাইছোঁ সেইটো ষ্টাইলত বনাই খাই চাব কেনেকুৱা লাগে।